হেল্ল' এভৰিৱান, আপোনালোক সকলোকে আকৌ এবাৰ আদৰণি জনাইছোঁ আছামিজ কিটচেন চেনেললৈ। আজি আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ পনীৰ আৰু পাউডাৰ গাখীৰেৰে খুব সোনকালে আৰু সহজতে বনাব পৰা সকলোৰে এবিধ প্ৰিয় মিঠাই কালাকান্দৰ এটা টেষ্টি ৰেচিপি। আশা কৰোঁ ৰেচিপিটো আপোনালোক সকলোৱে ভাল পাব। তেনেহ'লে ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে আপোনালোকক চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ ৰিকুৱেষ্ট কৰিলোঁ আৰু আগলৈ আমাৰ চেনেলত আপলোড হোৱা ভিডিঅ'বোৰৰ ন'টিফিকেশ্যন পাই থাকিবৰ বাবে বেল আইকনটো ক্লিক কৰি দিব। প্ৰথমতে এয়া মই এভৰিডে পাউডাৰ গাখীৰ 90 গ্ৰাম লৈছোঁ। এয়া এটা কাপৰ 4 ভাগৰ 3 ভাগ পাউডাৰ গাখীৰ আছে। গৰম লিকুইড গাখীৰ লৈছোঁ আধা কাপ। গুড়ি কৰি লোৱা চেনি লৈছোঁ আধা কাপ। আৰু এয়া ঘি লৈছোঁ এচামুচ। এখন পেন লৈছোঁ। মন কৰিব যে এতিয়া গেছটো অফ কৰি থোৱা আছে। এয়া পাউডাৰ গাখীৰখিনি পেনখনত দি দিছোঁ। গুড়ি চেনিখিনি দি দিছোঁ। এইখিনি ভালকৈ মিক্স কৰি লৈছোঁ। এতিয়া গৰম গাখীৰখিনি দি দিছোঁ। এতিয়া গোটেইখিনি ভালদৰে মিক্স কৰি লৈছোঁ। চাব যাতে গোটেইখিনি ভালদৰে মিক্স হৈ যায়। এইখিনিতে এটা ৰিকুৱেষ্ট কৰিলোঁ, ভিডিঅ'টো চাই যদি ভাল পাইছে লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ইয়াত আপোনালোকক জনাব খুজিছোঁ যে আমাৰ এই চেনেলটোৰ এটা ফেচবুক পেজো আছে। ডেছক্ৰিপশ্যনত লিংকটো পাই যাব। আমাৰ আপডেটবোৰ পাই থাকিবৰ বাবে ফেচবুকৰ পেজটো লাইক কৰি থ'ব। এতিয়া এচামুচ ঘি দি দিছোঁ। ঘিখিনিও ভালদৰে মিলাই ল'ব লাগিব। এতিয়া গেছটো অন কৰি দিছোঁ। গাখীৰৰ মিক্সাৰটো মিডিয়াম ফ্লেমত দি ঘনাই ঘনাই লৰাই থাকিব লাগিব, নহ'লে গাখীৰৰ মিক্সাৰটো পেনৰ তলিত লাগি ধৰিব। এয়া দেখিছেনে মিক্সাৰটো ঘন হৈ আহিছে। এইখিনি ঘন হৈ আহোঁতে প্ৰায় 2 মিনিটমান সময় লাগে। এতিয়া গেছটো একেবাৰে কম কৰি দিব লাগিব। গাখীৰৰ মিক্সাৰটো পেনৰ চাৰিওফালৰ পৰা এইদৰে হেতাৰে লৰাই থাকিব লাগিব। এইখিনি এনেকুৱা ডাঠ হ'লেই হৈ যাব। বেছি উতলাই থাকিলে আৰু বেছি ডাঠ হৈ যাব পাৰে। গেছটো অফ কৰি দিছোঁ। এয়া পনীৰ লৈছোঁ 200 গ্ৰাম। এয়া মই কিনা পনীৰ লৈছোঁ। পনীৰখিনি অলপ অলপকৈ এখন প্লেটত লৈ লৈছোঁ। আপোনালোকে ঘৰতে বনোৱা পনীৰ ইউজ কৰিবও পাৰে। এতিয়া পনীৰখিনি হাতেৰে এইদৰে খুব ভালদৰে মোহাৰি মোহাৰি ল'ব লাগিব। পনীৰখিনি ৰুকনি এখনেৰে ৰুকি ল'বও পৰা যায়। এতিয়া এখন পাতল কটনৰ কাপোৰ বাচন এটাত লৈ লৈছোঁ। পনীৰখিনি কাপোৰখনত দি লৈছোঁ। পনীৰখিনি কাপোৰখনত এইদৰে বান্ধি লৈ ভালদৰে চেপি ল'ব লাগিব। এয়া চাওক, এইদৰে চেপি ল'লে পনীৰত থকা এক্সট্ৰা পানীখিনি ওলাই যায় আৰু পনীৰখিনি ধুনীয়া শুকান হৈ পৰে। কালাকান বনাওঁতে পনীৰত একেবাৰে পানী থাকিব নালাগে। এতিয়া এটা কেৰাহীত পনীৰখিনি অলপ অলপকৈ দি দিছোঁ। এইখিনি সময়ত গেছটো অফ আছে। প্ৰথমতে হেতাৰে পনীৰখিনি এইদৰে মিহি কৰি লৈছোঁ। পনীৰখিনি এইদৰে মিহি কৰি ল'লে কালাকান বনাওঁতে কোমল হয়। এয়া চাওক, পনীৰখিনি মিহি হৈ পৰিছে। এতিয়া আগতে বনাই থোৱা পাউডাৰ গাখীৰৰ মিক্সাৰটো অলপ অলপকৈ পনীৰখিনিত দি দিছোঁ। এইখিনি ভালদৰে লৰাই মিক্স কৰি ল'ব লাগিব। এয়া 2 চামুচ পাউডাৰ মিল্ক দি দিছোঁ। এইখিনিও ভালদৰে লৰাই লৰাই মিলাই ল'ব লাগিব। এয়া 2টা ইলাচিৰ গুড়ি পনীৰৰ মিক্সাৰটোত দি দিছোঁ। এইখিনিও মিলাই দিছোঁ। এতিয়া গেছটো অন কৰি দিছোঁ। এতিয়া পনীৰৰ মিক্সাৰটো এইদৰে হেতাৰে লৰাই থাকিব লাগিব। এইখিনি সময়ত গেছটো মিডিয়াম ফ্লেমত দি থোৱা আছে। এতিয়া এইখিনি ভালকৈ শুকাই ঘন হৈ অহালৈ এইদৰে লৰাই থাকিব লাগিব। জেনেৰেলি গাখীৰ ফাটাই চানা বনাই লৈ আৰু গাখীৰ পগাই পগাই কালাকান বনোৱা হয়। তেনেকৈ বনালে প্ৰায় 2 ঘণ্টামান সময় লাগে, কিন্তু এনেকৈ বনালে খুব কম সময় লাগে। প্ৰায় 15 মিনিটমান সময়তে কালাকান বনোৱা হৈ যায়। কালাকানৰ মিক্সাৰটো শুকাই ডাঠ হৈ আহিছে। এয়া কেৰাহীৰ চাৰিওফালে লাগি লাগি ধৰিছে। এয়া চাওক, মিক্সাৰটো এনেকুৱা ডাঠ হ'লেই হৈ যাব। এতিয়া গেছটো অফ কৰি দিছোঁ। ইয়াতকৈ বেছি শুকালে কালাকানখিনি ঠাণ্ডা হ'লে বেছি টান হৈ যাব পাৰে। এয়া এটা বাচন লৈ লৈছোঁ। আপোনালোকে যিকোনো বাচন ল'ব পাৰে। বাচনটোৰ ভিতৰ ফালে অলপ ঘি সানি লৈছোঁ। বাচনটোত কালাকান্দৰ মিক্সাৰখিনি অলপ অলপকৈ লৈ লৈছোঁ। এইখিনি গৰম হৈয়ে আছে। এতিয়া এইখিনি ভালদৰে হেতা এখনৰ পিছফালেৰে হেঁচি হেঁচি চেপ দি ল'ব লাগিব।
চাৰিওফালৰ পৰা এইদৰে শ্বেপ দি ল'ব লাগিব। এয়া অলপ কাজু ভাঙি লৈছোঁ। এইখিনি এইদৰে ওপৰত ছটিয়াই দিছোঁ। এতিয়া এইখিনি ভালদৰে ঠাণ্ডা হ'ব দিব লাগিব আৰু ঠাণ্ডা হোৱাৰ পিছত ফ্ৰিজত 2-3 ঘণ্টামান সময় থৈ দিব লাগিব। এয়া 2 ঘণ্টা সময়ৰ পিছত কালাকানখিনি ধুনীয়াকৈ ছেট হৈ গৈছে। চুৰি এখনেৰে এইদৰে কালাকানৰ পিচবিলাক কাটি ল'ব লাগিব। চুৰিৰে কাটোতে খুব সাৱধানে আৰু লাহে লাহে কাটি ল'ব লাগে, নহ'লে কালাকান্দৰ পিচবোৰ ভাঙি যাব পাৰে। এয়া চাওক, কালাকান্দৰ এটা পিচ ভাঙি দেখাইছোঁ। খুব ধুনীয়া কোমল হৈছে। ইয়াত মোৰ 10 পিচ কালাকান হৈছে। এই ধৰণেৰে বনোৱা কালাকান খাবলৈ খুবেই সোৱাদ লগা হয়। তেনেহ'লে আপোনালোকেও এইদৰে সহজতে কালাকান বনাই চাব পাৰে আৰু কেনে পালে কমেণ্ট কৰি জনাব। স্ক্ৰীনত দেখা পোৱা ৰেচিপিকেইটা চাবলৈ মই ৰিকমেণ্ড কৰিলোঁ। ভিডিঅ'কেইটা চাবলৈ ৰেচিপিটোৰ ফটোখনৰ ওপৰত ক্লিক কৰিলেই হ'ল। আজিলৈ বাই বাই, আকৌ লগ পাম আৰু এটা নতুন ৰেচিপিৰ সৈতে।